Hey নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম CCTV কেমেৰাৰ ৰেকৰ্ড হোৱা ভূতৰ কেইটামান আচৰিত ভিডিঅ'। আপুনি যদি ভূতলৈ ভয় কৰে তেতিয়াহ'লে এই ভিডিঅ'টো নাচাব, কাৰণ আপুনি ভিডিঅ'টো চাই ৰাতি ভূতৰ সপোন দেখিব পাৰে। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যেনেদৰে পৃথিৱীৰ বহুত মানুহে ভগৱানক বিশ্বাস কৰে, তেনেদৰে পৃথিৱীৰ বহুত মানুহে ভূতক বিশ্বাস কৰে। আৰু আজি আমি আপোনালোকক দেখাম CCTV কেমেৰাৰ ৰেকৰ্ড হোৱা ভূতৰ কেইটামান আচৰিত ভিডিঅ'। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম ভিডিঅ'টো হ'ল মনচেষ্টাৰ চহৰৰ এটা অফিচ ৰুমত। ইয়াত আপোনালোকে দেখিবলৈ পাব কেনেদৰে চকীখন ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে। গোটেই অফিচটোৰ চৌদিশে এখন চকী ঘূৰি ফুৰা আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকে দেখিবলৈ পাব কেনেদৰে গোটেই অফিচটোৰ কম্পিউটাৰবোৰ অট'মেটিক অন অফ হৈ আছে। এই ভিডিঅ'টো এটা CCTV কেমেৰাৰ ৰেকৰ্ড হোৱা ভিডিঅ'। আৰু আপোনালোকে দেখিবলৈ পাইছে যে গোটেই অফিচটোৰ কাগজ পত্ৰবোৰ অট'মেটিক ওপৰলৈ দলিয়াই দিয়া হৈছে আৰু গোটেই ৰুমটো সিঁচৰতি হৈ গৈছে। আমাৰ এই দ্বিতীয় ভিডিঅ'টো হৈছে মালয়েছিয়ান এখন হোটেলৰ ভিডিঅ'। এই ভিডিঅ'টো বহুত ভয়ানক ভিডিঅ'। ইয়াত আপোনালোকে দেখিবলৈ পাব এখন চকী অট'মেটিক লৰচৰ হৈ আছে আৰু দৰ্জাখন অফ হৈ গৈছে। এই হোটেলখনৰ এইটো এটা দ্বিতীয় ভিডিঅ'। ইয়াত আপোনালোকে দেখিবলৈ পাব এখন চকী অট'মেটিক লৰচৰ কৰি আছে। আপোনালোকে এই ভিডিঅ'টো দেখিবলৈ পাব এই মাইকী মানুহজনী কাষত চকীখন অট'মেটিক লৰচৰ হৈ যোৱাত মাইকী মানুহজনী বহুত ভয় খাই গ'ল আৰু তেওঁ পকাত সৰি পৰিল। আৰু তাৰ 2-3 ছেকেণ্ডৰ পাছতে গোটেই জেগাখনৰ চকীবোৰ আহি পেলাই এক জেগাত সাঙুৰ খাই যায় আৰু মাইকী মানুহজনী ভয়ত মূৰ ঘূৰাই হৈ পৰে। আমাৰ 3 নম্বৰ ভিডিঅ'টো হৈছে উইনগেট হোটেলৰ ছেপ্টেম্বৰৰ 14 তাৰিখ 2003 চনৰ এই ভিডিঅ'। আপোনালোকে যোনজন দেখিবলৈ পাইছে এইজন হৈছে হোটেলৰ কৰ্মচাৰী। তেওঁ এটা হোটেল ৰুমৰ পৰা বহুত কিবা কিবি চাউণ্ড শুনিবলৈ পাইছে, সেইবাবে তেওঁ এই ৰুমটো চেক কৰিবলৈ গৈছে। তাত কি চাউণ্ড, কিহৰ কাৰণে চাউণ্ড আহি আছে। ইয়াত হোটেলৰ মেনেজাৰেও তেওঁক কৈ আছে যে চাওক আপুনি ভিতৰত তাত কি হৈ আছে। আৰু তেতিয়া আপোনালোকে দেখিবলৈ পাব যে এটা ভুটীয়া চেহেৰা হোটেলৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু ৰুমটোৰ গোটেই শ্বাৱাৰ লাইট চাইট চব অন হৈ থকা দেখিবলৈ পোৱা গৈছিল। আৰু যেতিয়া ভুটীয়া আত্মাটো বাহিৰলৈ ওলাই আহিছিল তেতিয়াই গোটেই লাইটবোৰ অফ অন হৈ থকা দেখিবলৈ পোৱা গৈছিল। আমাৰ 4 নম্বৰ ভিডিঅ'টো হ'ল কালিচিলি কেষ্টেলি হোটেল অষ্ট্ৰেলিয়াৰ। এই ভিডিঅ'টো 2014 চনৰ 1 জানুৱাৰীত ৰেকৰ্ড কৰা হৈছিল। ইয়াত আপোনালোকে দেখিবলৈ পাব যে কেমেৰাৰ আগত কিছুমান ভুটীয়া চেহেৰা উৰি ফুৰা দেখিবলৈ পোৱা গৈছে। হোটেলখনৰ এজন কৰ্মচাৰী আহি পেলাই ফ্ৰিজটো খুলিছিল, তেতিয়া দেখিবলৈ পালে যে তেওঁ কাষত থকা ৱাইনৰ বটলকেইটা অট'মেটিক হৈ পৰিছিল আৰু তাত এনে লাগিছিল যেন কোনোবাই ঠেলি পেলাই দিছে। এই ভিডিঅ'টো হোৱাইট চেপেল ষ্ট'ৰ ইংলেণ্ডৰ হয়। ইয়াত আপোনালোকে দেখিবলৈ পাব যে এজন গ্ৰাহকে দোকানৰ পৰা বস্তু কিনি আছিল। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে এটা চাহপাতৰ পেকেট কেনেদৰে সৈন্যত উৰি আছে আৰু দোকানৰ গ্ৰাহকজনে বস্তু কিনি আছিল আৰু হঠাতে তেওঁ কাষৰ পৰা এটা পেকেট সৰি পৰিল আৰু তাৰ অকণমান দেৰি পাছতে চাহপাতৰ পেকেটটো সৰি পৰা দেখিবলৈ পোৱা গ'ল। এইটো এটা বহুত ভয়ানক ভিডিঅ' হয়। আৰু কেনেদৰে আপোনালোকে দেখিবলৈ পাইছে যে কেনেদৰে চাহপাতৰ পেকেটটো শূন্যত উৰি আছিল আৰু তাৰ কাষৰ পৰা এটা পেকেট সৰি পৰিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'ত যদি মোৰ কিবা ভুল হ'ল তেনেহ'লে মোক ক্ষমা কৰি দিব। मैं गलत कमेंट मत कीजिए यार। अरे भाई भाई समझ के बोल रहा हूँ यार।
बुरा लगता है भाई, आप लोग भी जानते हो यार। मैंने आज तक किसी के वीडियो में बुरा कमेंट नहीं किया है भाई। प्लीज यार मेरे भी वीडियो में गलत कमेंट मत कीजिए प्लीज भाई, मैं भाई समझ के बोल रहा हूँ दोस्तों। प्लीज आप वीडियो देखिए प्लीज भाई, लेकिन गलत कमेंट मत कीजिए यार।